নমস্কাৰ, আজি হ'ল 4 মে'। এই মুহূৰ্তত আহি পৰিছে আছাম নিউজ 24লৈ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। লৈ আহিছোঁ আজি ৰাতিপুৱাৰ ব্ৰেকিং টু নিউজ। হয়, বহু জল্পনা কল্পনাৰ অন্তত আজি আৰম্ভ হ'বলৈ গৈ আছে ভোট গণনাৰ প্ৰক্ৰিয়া। ব্ৰেকিং নিউজ। অসম বিধানসভা নিৰ্বাচনৰ ফলাফলৰ দিন ঘোষণা। আজি পুৱা 8 বজাৰ লগে লগে আৰম্ভ হ'ব ভোট গণনা। হয়, আৰু কেইটামান মুহূৰ্ত হাতত বাকী আছে। ভোট গণনাকাৰীৰ বাবে নিয়োগ কৰা হৈছে 5,981 গৰাকী বিষয়া। হয়, 8 বজাৰ লগে লগে ইভিএম খোলা খাব। মাজত মাত্ৰ কেইটামান মুহূৰ্ত। কোনে চৰকাৰ গঠন কৰিব? এই মুহূৰ্তত ডাঙৰ খবৰ যে কোনে চৰকাৰ গঠন কৰিব। আপুনি আপোনাৰ মতামত কমেণ্ট বক্সত জনাব। হয়, এইবাৰ কাৰ শাসনলৈ যাব দিছপুৰৰ ৰাজপুত? ব্ৰেকিং নিউজ। আপোনাৰ মতে অসমত কোনে গঠন কৰিব চৰকাৰ? কংগ্ৰেছে নে বিজেপি? আপুনি আপোনাৰ মতামত জনাবলৈ নাপাহৰিব। হয়, ব্ৰেকিং নিউজ। আৰু আপুনি ভিডিঅ'টো ক'ৰ পৰা চাইছে আপুনি এটা কমেণ্ট কৰি নিশ্চয় জনাব যে এইবাৰ চৰকাৰ কাৰ গঠন হ'ব। হয়, বিজেপি চৰকাৰ গঠন কৰিব নে কংগ্ৰেছে কৰিব? হয়, ব্ৰেকিং নিউজ হাতত মাৰোঁ আৰু কেইটামান মুহূৰ্ত 8 বজাৰ লগে লগে ইভিএম খোলা খাব আৰু ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ হ'ব। হয়, ব্ৰেকিং নিউজ। ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। মই এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ মাজত লৈ আহি থাকিম। নমস্কাৰ।